এনেকৈ বনালে তিতা কেৰেলা সকলোৱে খাব ইচ্ছা কৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈকে কেনেধৰণে বনালোঁ। তিতা কেৰেলাটো মই ভালদৰে কাটি ল'লোঁ আৰু ধুই ল'লোঁ। এয়া দুখৰা কৰি ল'লোঁ। এনেদৰে পিচ পিচকৈ কাটি এয়া আটাখিনি ৰেডি কৰি ল'লোঁ। এনেদৰে দীঘলীয়াকৈ কাটিব লাগে। নিমখ অকণমান দি এয়া আধা ঘণ্টা নহ'লেও 1 ঘণ্টা ভিজাই ৰাখিলে অকণমান নৰম হয়। এয়া আটি মই গামলা এটাত ৰাখি দিলোঁ। আটাখিনি ভালদৰে শুকাই এয়া নিমখ হালধি জিৰা গুড়ি চব গুড়ি জালুকৰ গুড়ি অকণমান নহৰু পেষ্ট এটা দি আৰু কালজিৰা দি আটাখিনি এয়া বেচন দি ভালদৰে এতিয়া সানি ল'ম। এইখিনি সানি লোৱাৰ পিছত মই ৰাখি দিলোঁ। নহৰু পিঁয়াজ জলকীয়া আৰু বিলাহী দি এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া অন্য এটা কেৰাহীত মই তেল গৰম কৰি আকৌ এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া ভাজি লোৱাৰ পিছত এইখিনি হৈ গ'ল, উঠাই ৰাখিলোঁ। এইখিনি আটাখিনিয়ে মই উঠাই ৰাখিম। এনেদৰে আটাখিনি উঠাই ৰখাৰ পিছত একে ভাজা তেলতে মই এয়া পিচি লোৱা মছলাখিনি এয়া উতলিবলৈ দিলোঁ। ভালদৰে লৰাই দিলোঁ। লগতে হালধি নিমখ শুকান জলকীয়াৰ গুড়ি জিৰা গুড়ি আটাখিনি দি মিক্সিত পিচি লোৱা পানীখিনি মই ইয়াতে দি দিলোঁ আখলি। এনেদৰে এতিয়া উতলিবলৈ দিলোঁ। কিছু সময় উতলাৰ পিছত এয়া আমাৰ গ্ৰেভিটো অকণমান পানী শুকাই গৈছে। এয়া ভালদৰে লৰাই থাকিলোঁ। এয়া হৈয়ে গ'ল। এনেকৈ খাবলৈ ৰেডি। এনেদৰে মই বাতিত সজাই ল'লোঁ আটাইখিনি। এনেদৰে ভাতৰ লগত খাবলৈ বা ৰুটিৰ লগত খাবলৈ খুব ভাল লাগে। ৰেচিপিটো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।